আচলতে সেই কামাখ্যা দেওপানী এই মহামায়া সেই ডাঙৰ গণেশৰ মাথাটো আৰু ন হেল্ল' নমস্কাৰ বিৰঞ্জয় ভ্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বৰ্তমান আহি আছোঁ পাহাৰ এখনলৈ আৰু সেইখন পাহাৰ আমি সেই পাহাৰখনলৈ যাম আৰু সেই পাহাৰখনৰ নাম হ'ল মাহামায়াৰ পাহাৰ তাত আছে মন্দিৰ আচলতে একেবাৰে ওপৰি ভাগত আছে মন্দিৰটো আমি দেখুৱাই আছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আপোনালোকে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি পাহাৰখনৰ ওপৰলৈ উঠি আছোঁ প্ৰায় ইয়াৰ পৰা 1 কিলোমিটাৰমান ওপৰলৈ উঠিব লাগিব খোজকাঢ়ি বা গাড়ীও আনিব পাৰে আপোনালোকে যদি গাড়ী আনিব সুবিধা থাকে গাড়ীও আনিব পাৰিব গৈ আছোঁ আহক দেখাই আছোঁ আপোনালোকক ওপৰলৈ উঠি গৈ থাকোঁতে এনেদৰে প্ৰথম এই মন্দিৰটো পাব তাৰপিছত আৰু ওপৰলৈ যাব লাগিব আমি ভাগৰ লাগিলে না গৰম বহুত ওপৰলৈ যাব লাগে আচলতে ঘাম চাম ওলাই গ'ল গৰম দিনৰ কাৰণে ভাল বাৰু যিয়ে নহওক ভিডিঅ'টো চাই থাকিব আপোনালোকে সম্পূৰ্ণকৈ মই দেখাই আছোঁ একেবাৰে ওপৰত আহি পালোঁ এইখিনি মহামায়া মন্দিৰ এইখিনিৰ পৰাই ষ্টাৰ্ট একেবাৰে ওপৰলৈ আহি পালোঁ এনেদৰে পাহাৰত উঠোঁতে ভাগৰ লাগি গ'ল বহুত ওপৰলৈ আহিব লাগে এইটো হ'ল মেইন মন্দিৰটো এইটো মেইন মন্দিৰলৈ আমি ভিতৰলৈ যাম এতিয়া আপোনালোকে জেগাখিনি চাওক এফালে লগতে পুখুৰী আছে দুইপিনে আৰু এইফালে মাজত হ'ল ৰাস্তা এইফালে পুখুৰী নমস্কাৰ জনাইছোঁ তাৰপিছত আপুনি মানে ইয়াৰ কি হয় পূজাৰী ন হয় তাৰপিছত ইয়াতে ইমানকেইটা মন্দিৰ দেখিছোঁ আপুনি ইয়াত মানে কি পূজা কৰা হয়নে ইয়াত পূজা কৰাটো আমাৰ কাৰ্বিসকলৰ জেগাটো এনেকা আৰু দে এইটোতো আমাৰ ইংটি বুলি কয় ন এইটোতো হেম্পু এইটো দৱান হয় আৰু এইটোতো এজাং দৱান হয় আৰু এইটোতো মুকৰাং দৱান হয় আৰু এইটোতো তুংজাং দৱান সেইটোতো পেৰণ দৱান কাৰ্বিসকলৰ মানে ইয়াত গোটেই সম্পূৰ্ণ পাঁচপাণ্ডৱৰ নামত মানে এইটো হেৰিটো পূজা কৰা হয় ন এইটোতো এপ্ৰিল 5 তাৰিখে আমি কিবা হেৰি কৰে পূজা কৰে এপ্ৰিলৰ 5 তাৰিখে আৰু ইয়াত মেলা হয় বুলি কয় কেতিয়া হয় মেলাটো সেই তাতে কৰে সেই পুৰণা মন্দিৰ আৰু দুৰ্গা পূজাটো ইয়াত কৰে এইটো মানে ভাগ হয় এইখিনিৰ পৰা এফালে এইটো দুৰ্গা মন্দিৰ আৰু এইফালে মেলা কৰে সিহঁতৰ মেলা পূজাটো তাতে কৰে আমি দুৰ্গা পূজাটো ইয়াত কৰে আমি 4 বছৰ কৰিলোঁ দুৰ্গা পূজা ভালে গৈছে আৰু এতিয়া আকৌ এবছৰো আকৌ কৰিব এতিয়া আৰম্ভ কৰি আছোঁ আৰু দুৰ্গা পূজাটো এনেও ডাঙৰকৈ পতা হয় পতা হয় ডিচি অৰ্ডাৰ লয় ঠিক আছে এনেই আপুনি ইয়াত কিমান বছৰৰ পৰা আছে এনেই 2018 পৰা মই সোমাই আহিলোঁ 2018 পৰা আছে আগতো ইমান জংঘল ৰাস্তা নাই একো নাই আমি 2018 পৰা ইয়াত বহি এই কাৰ্বিসকলৰ এইটো বহাই পেলাইহে মানে পুৰা ইয়াত চাফা হৈছে আৰু ইয়াতে মানে আমি ক'বলৈ মানে শুনো আৰু কোৱা শুনো মানে ইয়াতে ভীমৰ খোজ আছে বুলি কয় এইটো হয় নেকি হয় ন সেইটোহে এইটো হয়তো এটা কিবা কুৰুং হয় কুৰুংটো দুইটা আছে এইখিনি তলতে আছে একটা কুৰুং আৰু এইটোতো এই আগৰ যুগ যুগ বুলি লেখা আছে যে সেইটোহে ঘৰ আৰু ৰাম জিতা সীতা যে সেইটো দিনা হয় আৰু এইটোতো মানে ইয়াৰ এটা ৰহস্য আছে ন নিজে বনাই লোৱা মন্দিৰটো অলপ বেলেগ আৰু ঐতিহাসিকৰ মানে হেৰিটো অলপ বেলেগ হিষ্টৰীটো বেলেগ
আচলতে বহুত পুৰণি বুলি ক'ব লাগিব ন ইয়াতে পুৰা পুৰণি হয় মানে আগৰ দিনা মহামায়াটো ক'ত আচলতে সেই কামাখ্যা দেওপানী এই মহামায়া সেই ডাঙৰ এই আগৰ দিনাৰ পৰা মানে জাতি কথা নাই একো নাই মানে কিলে ইয়াতে মানুহ কিবা সাধু মানে ৰাখা নাই আগৰ পৰা সেইটো কাৰণে এনেকা হৈছে মানে এখানে ইমানখিনি ডেভেলপ হোৱা নাই এতিয়া 2018 পৰা আমি কাৰ্বিসকলৰ যেতিয়া সেইটো বনাই পেলাইহে তেতিয়া ডেভেলপ হৈছে এইখিনিতো আগৰটো মন্দিৰ নাই এতিয়া বিদাসিং ৰংপি যে যিটো আছিলে তেতিয়া পৰা সেই মন্দিৰটো বনাই পেলাই সেই বাবা থাকিছে আৰু এই বাবা আছে আৰু এতিয়া দুজন আছে এই একজন মাইকীটো আমাৰ আহা সমাজতহে থাকিছে আৰু আগৰটো বাবাহঁতেহে থাকিছে বাবাহঁতৰ ল'ৰা ছোৱালী বিয়া কৰা দুইটা আছে ইয়াৰ পৰা আগৰটো ইমান জংঘল এইটোও জংঘল এইখিনি মন্দিৰৰ হাতো জংঘল তেতিয়া মানে আমি ইয়াত চাফা কৰোঁ আমি কুমুটি আছে ফুৰকিমো পংচিন বংশক পানী আমাই বুলি আমি এইকেইটা মানে আমি লগ ধৰি একজনমান কৰিব দুইজন কৰিব বা চাৰিজন কৰিব যাৰ যি মানে সময় পায় সেইটো কৰোঁ আৰু ইয়াত আমি মানে কাকো মানে তই কৰিছে তই কৰা নাই সেইটো নকওঁ আৰু যাৰ যি ইচ্ছা সেইটো কাৰণে ইয়াৰ কিলে এনেকা চিন হৈছে আমাৰো এতিয়া ভগৱান যেতিয়া পঠাইছে কাৰণে ৰাতি সপোন দিব এইটো চিনটো এইটো বনাবি দেই কয়ব এটা চিনটো বনাই আছে মানে এইটো দুৰ্গা পাণ্ডৱ আৰু পাণ্ডৱ স্থান আৰু সেই তাতে সেইটোতো আমাৰ যিটো ৰাস্তা যে সেইটোতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে এইটো স্থান আৰু সেইটোতো গণেশৰ স্থান আৰু এইটোতো আমাৰ শ্ৰীৰাম হলিমান বুলি স্থান হয় যিমান ভগৱান বিচাৰে মানে ইয়াতে গোটেই আছে বুলি ক'ব পৰা যায় আৰু কামাখ্যা চিনো আছে ইয়াত আৰু সেই তলত মন্দিৰটো মা সন্তোষী মা মন্দিৰ হয় সেই তাতে মানে ইয়াৰ এইটো ছোৱালীটো মানে সিটোহে আৰু ঘৰ এনেকা আৰু এইটো পৰা সেইটোতো আগৰ নাম্মা আৰু যিটো মছজিদটো আগৰ দিনৰ পৰা নাম্মা সেইটো পাথৰ আছে আৰু সেইটো মন্দিৰ ভিতৰতে এনে ইষ্টাব্লিছ কিমান চনৰ পৰা হৈছিলে বুলি গম পায় নেকি আপুনি এয়া ষ্টাউলিটো আমি গম পাই মানে ইমানটো জানা নাই দেই মই এতিয়া মই সপোন পৰাহে কৰি আছে দেই মই এইটোতো আমি এনেকা কৰিম সেইটো নহয় আৰু যিটো মানে মন দিব এইটো চিনটো দি দিবি দে মা বুলি ক'ব ইমানহে দিছে ইমানহে আৰু আমি মানে কাকো লগত আমি লগ ধৰা নাই প্ৰথম ষ্টাৰ্টিঙৰ পৰা মানে তেনেকুৱা কাৰো হেৰি নাছিলে মানে নিজে মানে ফাৰ্ষ্টত আহাতো আমি কুৱাত খান্দিছিলোঁ কুৱাত পানী খাই আছোঁ আৰু তেতিয়া আকৌ লুনচিং ছাৰ হোৱা নাই কাকো হোৱা নাই তেতিয়া লুনচিং ছাৰ আকৌ ৰিং দিছে আৰু এইটোতো MLA দিছে ইহঁতৰ ইমানহে আৰু এইখিনি কমিটিকেইটা তেনেকুৱা আমি এইখিনি দুইজন বাবাহঁতে দুজন আমিও ইয়াত প্ৰাৰ্থনা কৰাটো 4জন আছিলে তেতিয়া মানুহ নাছিলে তেনেকুৱা মানে বহুত কম ৰাতি হ'লেতো এইখিনি পুৰণা মন্দিৰত 2জন আছে আমিও এইখিনি 4জন আছে ইমানহে আৰু তেতিয়া পূজা সমাজতহে মানুহ থাকে ইমানহে আৰু এতিয়া মানে আস্তে আস্তে মানুহে গম পায় এতিয়া গম পাইহে আহিছে আগৰটো কোনো অহা নাই দূৰ দূৰৰ পৰা পূজা দিবলৈ আহে এতিয়াতো আমি ফাৰ্ষ্টত আহাতো আমি সেই তলৰ পৰা চাউল বুকি আনিব লাগে নাৰিকল বুকি লৈ আনিব লাগে নিজে মানে কষ্ট আছিলে ৰাস্তাই নাই মানে তেতিয়া প্ৰথমৰ পৰা মানে বহুত কষ্ট আছিলে ঘৰ নাই একো নাই আমি অলপ 3টা 4টাহে দি পেলাইহে মানে থাকিলোঁ আৰু জংঘলতে আগৰ সিটো ঘৰ লাম্বোৱা যে ফৰেষ্টৰ তাতে আমি 3 মাহ থাকিলোঁ এইখিনি জংঘল কাটা সমাজত তাত থাকি পেলাই মানে আমি যে যিটো কাৰ্বিসকলৰতো মেলা নাই যে যিটো তাতে ফাৰ্ষ্টত বাবাটো সেইখিনিহে দেখাই দিছে আমাৰ কাৰ্বি এইখিনি থাকিবি বুলি কৈছে আৰু তেতিয়া পিছত আকৌ মাতো উঠি গ'ল নাই কাৰ্বিসকলৰ দোকানটো এইখিনিহে আছে এইখিনি যা কৈছে আৰু তেতিয়া ভালে থাকিব পাৰিছে আৰু মান দি দিছে আৰু মান দি পেলাইহে থাকিছোঁ আৰু মানে যিয়ে নহওক মানে সিহঁতৰ স্থানটো অলপ বেলেগ সেইটো কাৰণে সেইটোৰ পৰা এফালে আহি গ'ল সেইটো জাগাটো বেলেগ আৰু এফালে জাগাটো বেলেগ মাতো একে আৰু তথাপি মানে থকা জাগাটো অলপ বেলেগ মানে আমি এইখিনি থাকিলোঁ বাবাহঁতৰ এইখিনি থাকিলোঁ মানে সেই খোৱা কাৰণে আৰু আমি পৰম্পৰা মানুহকেইটাতো অলপ খোৱাটো বাচিব লাগে হয়নে নহয় মানে
ভগৱানটো চব তাৰ ল'ৰা ছোৱালী বেয়াও তাৰ ল'ৰা ছোৱালী ভালো তাৰ ল'ৰা ছোৱালী এইটো বাঙালী মিয়া বা সেইটো নহয় মাত্ৰ মানে ভাগ নকৰে মাত্ৰ খোৱাহে ভাগ কৰে আৰু ভাষাহে ভাগ কৰে কাপোৰ কানিও ভাগ নকৰে বা ভাষাহে অলপ ভাগ কৰিছে ইমানহে আৰু ভগৱানটো হিন্দুৱে চব হিন্দু ধৰ্মহে আমি যিটো মা দুৰ্গা পালন কৰিলেও এইটো হিন্দুৱে মাত্ৰ এইটো স্থানহে আমি কাৰ্বি সংহাৰী এইটোতো সংহাৰী বুলি কয় এইটোতো আমি কাৰ্বি পূজা কৰে ইয়াতে আমি বলি নিদিওঁ মানে ইয়াতে এইটো স্থানটো আমি তেজ নিদিওঁ মানে এইটোতো চব এৰুৱা চৰাইও এৰুৱা ছাগলী এৰুৱা পাৰো এৰুৱা আৰু এই হাঁহ এৰুৱা এইকেইটাতো দেই আমি ইয়াত বলি নিদিওঁ এইটো কামাখ্যা দেওপানী হ'লে এইখিনিহে বুলি দিয়ে ন আৰু এই মহামায়া মাটো মই 12 ভনী আই মইতো এই ওপৰৰ পৰা কোনো মানে 12 ভনী আইটো মানে এইটোতো বেদত মানে লিখা নাই এইটোতো অন্তৰৰ পৰা দিছে মানে আই মহামায়া বুলি আই বুলিতো চব মানে মোৰ ল'ৰা ছোৱালী হাতত মোৰ লগতে আছে কৈছে সেইটো কাৰণে 12 ভনী আই মোক কবি 12 ভনী হাত বনাবি কৈ দিছে নিজে আমি ফাৰ্ষ্টত দুৰ্গা পূজা পাতাটো নিজেহে এইটো কিবা মাটিহে বনাইছে ফাৰ্ষ্টতো নিজে মানে হৈ আছে আৰু মাটো এনেকা বনাব লাগে এনেকা আমি কাকো পাণ্ডা লোৱা নাই একো লোৱা নাই বা পণ্ডিতো লোৱা নাই মই নিজেহে প্ৰাৰ্থনা কৰে নিজেহে মই কাম কৰোঁ ইয়াত আচলতে মানে চৰকাৰৰ যথেষ্টখিনি সহায় আছে ইয়াত মানে চৰকাৰ জাগাতো ন এইটোতো চৰকাৰ স্থানহে হয়নে নহয় এইটোতো চৰকাৰ পিছত যাব আৰু আমি যিটো ভালকে আমি পালন কৰিব পাৰিলে চৰকাৰ যাব হয়নে নহয় ভালকে পালন কৰিব নোৱাৰিলেতো ক'ত চৰকাৰ ল'ব নলওঁ সেইটো কাৰণে পণ্ডিত কেইটা ভাল হ'ব লাগে হয়নে নহয় আৰু প্ৰাৰ্থনা কৰা ভাল হ'লেহে ল'ৰা ছোৱালী আহিব মা কামাখ্যা নিচিনা দেওপানী নিচিনা পুৰা আহি যাব আৰু ইয়াত মা লক্ষ্মী তেতিয়া আশীৰ্বাদ দি দিব আৰু মহামায়া এইটো মহামায়াটো চব মায়া দেৱীটো শক্তিটো ইয়াতহে আছে বেলেগ জেগাতো নাই ইয়াৰ পৰাহে ভাগ কৰে ইয়াৰ পৰাহে কামাখ্যা দেওপানী এইটো পৰাহে ভাগ দি দিয়ে আৰু এইটো পুখুৰী পানীটো এইটো যে নুমলী দেওপানীও এনেকা পুখুৰী আছে নে নাই আছে আৰু এইটোতো মাজত এইটোতো নৈ এইটোতো নৈ জাগা নৈ হয় এইটোতো এইটো নৈটো কোনে এনেকা কৰিছে সেইটোতো শ্ৰীৰামহে মানে এইটো নৈটো দেই নডুবাবি কৈছে আৰু ইয়াতে সেইটো কাৰণে এফালৰ পৰা চালে নৈ এইখিনিৰ পৰা চালেও নৈ নিচিনা মাজতে একচুৱেলি এইটো কথা হয় কিন্তু আমি যদি সেইফালৰ পৰা চাওঁ বা এইফালৰ পৰা চাওঁ বহুত ওখ কিন্তু আৰু মাজতে আহি কিনে কিন্তু এটা মানে স্থল মানে সমান জেগা আৰু ইয়াতে দেখিবলৈ পাই এইটো পুখুৰী একচুৱেলি পুখুৰী আছে এইটো পুখুৰীটো এইটো মাজত পুখুৰী হয় দেওপানীটো ফাৰ্ষ্ট হয় 1 নম্বৰ দেই এইটো 2 নম্বৰ আৰু 3 নম্বৰটো এই চেলেঙা থেপাই বুলি কয় এইখিনি আছে একটা পুখুৰী এইটো মানে ইহঁতৰ মানে 3 দেৱী 3 দেৱ গংগা মায়া মা গংগা মায়া এইটো কাৰণে আৰু মোৰ হিচাপমতে ইয়াত থকাটো আগৰটো ময়ো চিনি নাপায় এইটো মহামায়া মই থাকিম কেনেকে কৰিম বুলিতো আমিও আগত ভাবা নাছিলে নাই ভাবা নাই কি মইতো আগৰটো মই পূজাও কৰিব নোৱাৰে মা দেউতাও আমিতো কাৰ্বি নিয়ম হে ভগৱানৰ হেৰি বুলি ক'ব লাগিব আশীৰ্বাদ বুলি ক'ব লাগিব ভগৱানে দিয়া বুলি ক'ব লাগিব মানে এইটো চেহেৰা বনাব লাগে হ'লে নিজে হৈ যায় নিজৰ হেৰিতে আহি যায় আৰু মানে কৰোং ক'লে এইটো হৈ যায় আৰু কৰোং জাগাতো মই 1 বছৰ মই প্ৰাৰ্থনা কৰিছোঁ ইয়াত আহা মানে মন্দিৰ নাই যে মই এইখিনিও ঘৰত নাই যেতিয়া কৰোং লগতে মই পূজা কৰোঁতে 1 বছৰ তাতে পুৰা মই চাফা কৰিলোঁ এতিয়াতো মই সেই স্থানটো চব হৈ গ'ল যে এতিয়া কৰোং মই যোৱা নাই আৰু ইয়াত ফাৰ্ষ্টত আহাৰ ইয়াত যে যুগ বুলি মোক কাৰণে কৈ দিছে আৰু মানে কাকোতো পঢ়া কৰা নাই তেতিয়া মই দেখাই দিছোঁ আৰু তাত আৰু ইয়াত কি ভগৱান আছে মই চব মানে দেখাব পাৰা হৈ গ'ল মানে ইয়াতে এইটো মা আছে ইয়াতে বাবা আছে বা সেইটোতো এনেকা মা আছে এইটো কামাখ্যা চিন আছে এইটো লক্ষ্মী আছে বা এইখিনিতো মা সন্তোষী মা আছে এইটো মা কালী
ৰূপৰটো এইখিনি আছে এনেকা আমি ক'ব পাৰে আৰু এতিয়াতো অন্তৰৰ পৰা এনে আপুনি এনে মানে ঘৰটো আগতে ক'ত আছিলে মই আগৰটো মন্তিমুংগাংতে হাৰঘাটত তেতিয়া আকৌ ল'ৰা ছোৱালী পঢ়াতে আমি ডিফু ৰংমুক্ৰাংতে থাকোঁ তাৰ পৰা ইয়াত আহিলে তাত আহিলে এতিয়া ঘৰ পৰিবাৰ গোটেই আছে নাই মোৰ ঘৰত পৰিবাৰো মই ডিফুতে আৰু মন্তিমুংগাং আছে আৰু সেইটো হানচেগাং যে তাত আমি এই আহা পৰা হানচেগাংহে মই সোমালোঁ আৰু ৰংকেৰ হওক যি হওক চান্দা মই তাতে দি দিওঁ আৰু মই কাৰেণ্টো মোৰ পাৰ্মানেণ্টহে লৈছে ইমানখিনি মেইনটেনেঞ্চ কৰা এতিয়া চৰকাৰৰ ফালৰ পৰা দিয়া নাই ন দিয়া নাই এতিয়া ইয়াত কাৰেণ্টৰ সুবিধাটো চৰকাৰৰ ফালৰ পৰা হোৱা নাই আৰু প্লাছ মানে ইয়াত পানীৰ ব্যৱস্থাটো মই দেখা নাই আচলতে পানীৰ ব্যৱস্থা ইয়াত হ'ব লাগিছিলে চৰকাৰৰ ফালৰ পৰা যদি পানীৰ ব্যৱস্থা যদি কৰি দিব পাৰে মই মানে ভাল পাম আচলতে আৰু পেচাব কৰা জেগাত দিছে চৰকাৰ মানে কিন্তু পানীৰ কাৰণে অলপ অসুবিধা হৈ আছে আৰু আমি ইয়াত আলহী কেতিয়াবা এইটো বিহু সময়ত বেছি মানুহ আহে তেতিয়া আকৌ পূজা সময়ত বেছি মানুহ আহে তেতিয়া পানীৰ কাৰণে অলপ কঠিন হয় দিগদাৰ হয় আৰু এইটো কাৰণে মোৰ নিজে থকা জেগাত নাই হ'লেও মা ঘৰতো বনাই আছোঁ সেই মা ঘৰতো যোনে মানে আকমাৰা এই দেওপানী কামাখ্যা নিচিনা কোনোবাটো পিতা মানে এনে আগ মাৰি দিব চাকৰিৰ কাৰণে বা কোনোবাটো কিবা বেমাৰ কাৰণে বা কিছুমানটো কিবা হয় কাৰণেহে মানে টিং দিছে অলপমান এইটো যোনেতো মন কোনটো আগ মাৰে ইটা দি দিয়ে এইটো চিমেণ্ট দিছে বালি দিছে কাৰণেহে মা ঘৰ বনাই আছে এইটোতো চৰকাৰ পৰা নহয় আচলতে মানে এইটো মানে ৰাইজৰ সহায় কৰা আচলতে মানে ইয়াত যিজনে মানে ইয়াত পূজা কৰি বা ইয়াত চাই কেনে যিজনে প্ৰমাণ পাইছে প্ৰমাণ পোৱা জনে মানে ইয়াত আচলতে সাহায্য হিচাপে মানে বস্তু যিকোনো বস্তু দিয়ে আচলতে চব ইয়াৰটো মানে হেৰি হয় আৰু এতিয়াতো আমি খোৱা বোৱাও এনেকা চব ৰাইজে দিয়া যোনে মন দিব এইটোহে দিছে আমি খাব পাইছে ইমানহে আৰু এইটোতো আমি কছাৰী বাঙালী বা এইটো দেলাচপুৰী বা এইটো কথা নাই জাতি ভেদ নাই মানে কাৰ্বি হওক যোনে ইচ্ছা খ্ৰীষ্টান হওক বা হিন্দু হওক বা সংহাৰী হওক বা বাঙালী হওক বা বেলাচপুৰী হওক অন্য জাতি হওক মানে এই 12 জাতি আমাৰ যিটো ককাই ভাই হ'ব লাগে হয়নে নহয় ককাই ভাই হ'ব লাগে বাই ভনী নিচিনা হ'ব লাগে ইয়াত যোনে প্ৰাৰ্থনা কৰে ভালকে কৰি দিব লাগে ইমানহে আৰু আমাৰ ইয়াত ছাগলী এৰিলে আমি বিচিব নাপায় আৰু এইটো চৰাই এৰিলে বিচিব নাপায় আমাৰ কাৰ্বি নিয়মটো আচলতে মানে ইয়াত কোনো জাতি ভেদৰ কথা নাই যোনে আহে সিয়ে মানে পূজা কৰিব পাৰিব ইয়াত কোনো চিষ্টেমেটিক বাধা নাই আহিব পাৰে আপোনাৰ নিজে নাৰিকল হওক কল হওক আনিলে আকৌ ৰাতিপুৱা যদি আপোনালোকে এইটো বান্দৰ কাৰণে ভাত দিলে বা কল দিলেও আপোনালোকে ভালকে তাৰ কাৰণে হেৰি কৰিলে আমি সেইটো স্থানহে দিয়ে তাতে মানে 200টা আহে আৰু যাৰ যি মন বেয়া হ'লে সি বান্দৰকেইটা নাখায় আৰু আমাৰ কাৰণে যোনোবা থৈ মাৰিলে ন সেই বান্দৰহে খেদি দিয়ে মানে 100টা ওলাই আহে এইটো কাৰণে আমি চাফা কৰিলে মানে পাৰিলে গোটেই আমি চাফা কৰোঁ কেতিয়াবাতো আমি সেই পুৰণা মন্দিৰৰ আমি লগ ধৰি গোটেই ঝাৰু মাৰোঁ প্ৰত্যেক বছৰটো মই হাজিৰা কৰিহে মানে ৰাস্তাটো কাটি লয় এবছৰটো মই হাজিৰা কৰিব পৰা নাই কাৰণে ৰাস্তাটো পূৰা জংঘল হৈছে প্ৰত্যেক বছৰটো মই হাজিৰাহে দিওঁ এবছৰটো অলপ কিবা হৈছে কৰিব পৰা নাই মই বেমাৰ লাগি গ'ল এতিয়া অলপ এতিয়া ইয়াত অহাৰ পৰা মই এবছৰহে অলপ বেমাৰ লাগিছে ইমান দিনটো মই বেমাৰ লগা পৰা নাই এতিয়া ভালে ভগৱান চলি আছে মোৰ মালিকটো ফৰেষ্টত কৰে আৰু মোৰ নাতিপতি হৈ গ'ল মোৰ 2টা ল'ৰা এটা ছোৱালী তথাপি আপোনাৰ নামটো অঞ্জলি ৰংপিপি আচ্ছা ঠিক আছে আমাৰ মানে আমি ইয়াত আইজনীৰ লগত বহুতখিনি কথা পাতিলোঁ আচলতে যথেষ্টখিনি ইয়াত মানে মহামায়াৰ যিটো মন্দিৰ আছে মন্দিৰৰ কথাখিনি যথেষ্টখিনি ক'লে আচলতে ইয়াৰ মানে ৰহস্য কিছুমান আছে ঠিক আছে ভাল লাগিছে বাৰু ঠিক আছে আপোনাক মানে ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ নিজৰ হয়
কামাখ্যা যে চোৱা মা যে কামাখ্যা, থাকিছে হয়, সেইটো হয়। চিন আৰু মা কামাখ্যা ন আচ্ছা আচ্ছা আৰু ইয়াতে আগৰ দিনা যে আমাৰ ৰজা দিনা যে হয় হাতী মাথা অঁ যে বিশ্বৰূপ এইটোতো এইটো হয় কাছ হয় অঁ এইটোতো কাছ হ'ব আৰু কাছ এইটোতো কিবা এই অঁ গণেশৰ যে গণেশৰ মাথাটো আৰু ন মাথাটো আচ্ছা এইটোহে আচ্ছা আৰু এই আপোনালোকে যিটো হিন্দু মানুহকেইটাতো সৰস্বতী লক্ষ্মী গণেশ বুলি কয় হয় সেইটোহে আৰু আচ্ছা আচ্ছা এইটোতো নিজে পাথৰ এইটো এইটো বনোৱা গধা অঁ এইটো বনোৱা নহয় ন ইয়াতে আচলতে ইয়াতে থকা আছিলে এইটো আৰু ন? গধা হয় মানে মাং মানে সপোন দেখাই দিছে মোক চাফা কৰি দে মা কেলে মোক চাফা কৰা নাই মোক কৈছে আচ্ছা কাৰ্বি মানুহ মইতো নিয়ম নীতি নাজানে বাবা মই কি কৰিম বুলি কৈছে আৰু তেতিয়া এইটোহে মাথা আৰু আগৰ দিনা যে নিজৰ থাকিছে এইটোতো ঠিক বনোৱা আছে নহয় অঁ ঠিক আছে যে আমাৰ হলিমা যে অঁ এইটো যে কি ক'ব বাক বুলি কয় না বাক সিংহ যে সেইটো কয় সিংহ আৰু সিংহ আচ্ছা আচ্ছা এইটোতো আমি যিটো বনাইছে এইটোতো হাত অঁ আচ্ছা অঁ এইটো হাত হয় না হাত এইটো অঁ এইটো অঁ এইটোতো পুৰা আঙুলি পুৰা থাকে অঁ এইটোতো নিজে নিজে হোৱা আগতে ন নিজে নিজে আচ্ছা আচ্ছা আগৰ বস্তু এইটোতো হয় হয় এইটো আচ্ছা আচ্ছা হাত এইটো আৰু আচ্ছা আচ্ছা আমি এইটো আৰু এইকেইটাতো নিজে পাথৰ সোমাব পাৰে মানে ভালকে পোৱা নাই হয় আৰু আমিও পাৰা নাই কাৰণে আৰু চৰকাৰ যেতিয়া দিব ইমানে আৰু না আচ্ছা আচ্ছা এইটো আগৰ দিনা আমাৰ কাৰ্বি নিয়ম যে আছিলে অঁ হনুমান এইটো যে আমিতো থম বুলি ক'ব অঁ আচ্ছা আচ্ছা হয় হয় খুদা আৰু অঁ এইটো চব পাথৰ আৰু বাবা চব পাথৰ এইটো চব পাথৰহে তাৰ আচ্ছা মাংস আচ্ছা বোলে অঁ ইয়াৰ ওপৰতে গোটেইখিনি আছে আৰু ন আছে আৰু আচ্ছা সেই বাবা ওপৰত বস্তু আছে আৰু হয় সেইটো কাৰণে আমাৰ মানে এইটো কি কি বুলি ধৰিম আমি এই বাবাজনক বাবাজনতো আপোনালোকেতো কি বুলি কয় হনুমান বুলি কয় ন অঁ অঁ এনেই হনুমান বুলি এইটো জয় অঁ শ্ৰীৰাম বুলি অঁ কয়তো ন অঁ আমাৰতো এইটোতো থংতেৰণ বুলি কয় থংতেৰণ বুলি কয় আচ্ছা আচ্ছা থংতেৰণ কাৰণে আচ্ছা আচ্ছা আৰু এইটো বান্দৰ কাৰণেতো আমিতো এইটো ক্লেংদুন আৰু ক্লেংচাৰ্পি হয় আগৰ দিনা আমাৰ ডেকা আৰু গাভৰু সময়ত যে আমি জিৰকেদাম বুলি কয় ন সেইটো কাহিনী আৰু আচ্ছা আচ্ছা এইটো ক্লেংদুন ক'ব এইটো ক্লেংচাৰ্পি ক'ব আৰু আচ্ছা আচ্ছা আমাৰ কাৰ্বি পাৰাটো থেৰু আলু আচ্ছা আপি আচ্ছা বুলি কয় ঠিক আছে হয়নে নহয় অঁ ঠিক আছে আৰু এইটোতো নিজে মাংস আৰু এইটো হয় আৰু এইটো যে আগৰ দিনা চব মাংস এইটো বাবা মাংস আৰু অঁ আচ্ছা আচ্ছা এইটো আমাৰ যিটো অঁ ভিতৰত যে আচ্ছা আচ্ছা থাকে কলিজা কলীয়া অঁ হয় এইটোতো আচ্ছা আচ্ছা সেইটো কাৰণে ইমান জেগা ঠিক আছে ভাল বেয়া এইটো ভগৱানহে আছে আৰু ন অঁ আমি একো নাজানে আৰু অঁ মাহী জানে দেউতাহে জানে হয় হয় আমি একো নাজানে আৰু এইটোতো আচলতে ইংলং অঁ বুলি ক'ব অঁ এইটোতো মহামায়া যিটো যে আগৰ দিনাতো ইয়াৰ পৰা সেই এনেকা মানে কি যুদ্ধ সময়ত আচ্ছা আচ্ছা এইটোতো ৰাস্তাৰ পৰা মানে অঁ অঁ ডুবি পৰা আচ্ছা 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 অঁ এইটোতো পুৰা দেখিছ এতিয়া হালিমান খুদা নিচিনা হয় হয় ঠিক আছে এইটো ৰাম সীতা পাৰ নকৰিবি বুলি পাথৰ অঁ দিয়া আছিলে ন এই তাত ৰাম সীতা থাকিব